নমস্কাৰ বন্ধুসকল, মোৰ চেনেল এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। তো আজি বহুত দিনৰ পৰা ভিডিঅ' এটা বনাইছোঁ, কাৰণ আজি খুৰা আৰু ভণ্টিৰ তুলনি বিয়াটো আৰম্ভণিৰ পৰা কৰিব পৰা নাই। তো ব্যস্ত আছিল, ৰাতিপুৱাৰ পৰা আধাৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। আপোনালোকে চাই কিনে এনজয় কৰক মোৰ ভিডিঅ'টো আৰু শেষলৈকে চাব। তো বন্ধুসকল চাওক, এতিয়া এইটো মাছ কাটি আছে, তো মাছ চাফা কৰি আছে। তো অলপ পিছত কাটাটো দেখাই আছোঁ কেনেকৈ কাটে। এতিয়াতো মানে বহুত কিবা আৰু টেলেণ্ট এটা হয় যে যোনে তোনে যেনেকৈ তেনেকৈ মাছ কাটিলেওতো নহ'ব। তো যিবিলাকে ৰেগুলাৰ বেচিছত কাটি থাকে তেওঁলোকে গম পায় কেনেকৈ মাছ কাটে, কি কৰে, কেনেকৈ কি কাটিব লাগে। তো আপোনালোকে চাওক এইটো কেনেকুৱা পিচ কৰি দিছে, ইমান মানে মজাকৈ বনাইছে। এইটো জানে মানে কৰোঁতে পূৰা অভ্যাস হৈ গৈছে যে কেনেকৈ কোনটো মাছ কেনেকৈ কাটিলে কি হয়। তো আপোনালোকে চাই থাকিব আৰু বহুত বেলেগ বস্তু আপোনালোকক মই দেখাই আছোঁ। বন্ধুসকল, এইজন হৈছে আমাৰ মিক্সাৰ মেন। মানে আজি ৰাতিপুৱাৰ পৰা দেখা পাই আছোঁ, খালি মিক্সাৰ মছলা মানে বটতে পূৰা ৰাতিপুৱাৰ পৰা ব্যস্ত। মানে তাই বেলেগ দায়িত্ব পোৱাই নাই আজি ৰাতিপুৱাৰ পৰা, এইটোৱেই দায়িত্ব লৈছে। চাওক অলপমান দেখাই আছোঁ আপোনালোকক। বন্ধুসকল, আপোনালোকক অলপ আগতে আমাৰ গাঁৱৰ মিক্সাৰ মেনটো দেখালোঁ। এতিয়া চাওক আমাৰ গাঁৱৰ মানে কি মহিলাবিলাকে কেনেকৈ শাক পিটাৰবিলাক চবখিনি যোগাৰ পাতি কৰিছে, শাক কুটি আছে। চবেই গাঁৱৰ আহিছে মহিলাখিনিয়ে, গোটেইখিনি কৰি আছে, মানে শাক পিটাখিনি গোটেইখিনি ব্যৱস্থা কৰি আছে। এনেকৈ সিহঁতকে দায়িত্বটো দি দিছে শাক কুটাৰ কাৰণে। তো আপোনালোকে চাই দিয়ক, দুটা এংগেলত দেখাই আছোঁ, আপোনালোকে চাওক। আৰু বহুতে কিবা কিনি গৈ আছে, এইবিলাক ইগন'ৰ কৰক। তো আপোনালোকে চাওক কেনেকুৱা ব্যৱস্থাপনা আৰম্ভ হৈছে এইটোৰ পৰা, আৰম্ভণিৰ পৰা। এইটোৱে মানে এনেকুৱা হৈছে, ৰাতিপুৱাৰ পৰা ভিডিঅ'টো বেলেগে কৰি আছে, মই কৰিব পৰা নাই। এনেকৈ আৰু ক্লিপটো মানে বনাইছোঁ, ভিডিঅ'টো ইউজ কৰিছোঁ। এটা হৈছে কইনাটো জেগা, অলপ পিছত কইনা আহিব, তাৰপিছত কইনা ৰাখিব। ইয়াতে হ'ব খোৱাৰ ব্যৱস্থাখিনি, যিখিনি খানা হ'ব ইয়াতে এইখিনি জেগাত হ'ব। দেখাইছোঁ আপোনালোকক ৰান্ধনি ঘৰ। আপোনালোকেতো দেখাই পাইছে, চব ৰান্ধনিয়ে এতিয়া ৰান্ধাত ব্যস্ত, চবেই নিজৰ দায়িত্বত কোনটো কি কৰিব লাগে চবেই ব্যস্তই হৈ আছে। আপোনালোকক খালি এনজয় কৰিব পাৰিছোঁ, আপোনালোকে এনজয় কৰিব মোৰ ভিডিঅ'টো চাই কিনে। আৰু কিবা যদি মানে পায় দেখাত তেনে কৈ দিলে হ'ল, কমেণ্ট কৰি কিনে। চব ৰান্ধনি এতিয়া ব্যস্ত, চব এতিয়া মাংস বনোৱাত ব্যস্ত, কোনোবা মাছ ভাজাত ব্যস্ত। তো ৰান্ধনিটো ব্যস্ত থাকিব, দিনটো ব্যস্ত। চব আৰু বেলেগ আপোনালোকৰ ব্যস্ত থাকে, চাই থাকিব। এটাতে কি বানাইছে বাবার? কইনাটো এতিয়া ফটোশ্বুটত ব্যস্ত। তো চবেই ফটোশ্বুটৰ কাৰণে মানুহখিনি পূৰা ৰেডি ফটোশ্বুট কৰিবৰ কাৰণে। তো আগফালে পিছফালে চবফালে দি মানুহ আহিছে, মানে খালি ফটোশ্বুট কৰিব। এনেকুৱা হৈছে সৰু ল'ৰা ছোৱালীয়ে ফটোশ্বুটত ব্যস্ত। আৰু এনেকৈ এইটোৱে মানে হৈ গৈছে আৰু পৰম্পৰা, ফটোশ্বুট কৰিবই লাগিব। এইখিনি হৈছে কইনাৰ বান্ধৱীকেইটা, পূৰা
আহি কিনে পাকঘৰত চাহ খাই আছে, তো পূৰা ফূৰ্তি কৰি আছে। মানে বান্ধৱীটো থাকিব লাগিব আৰু কইনাৰ বান্ধৱী আৰু নাথাকিব মানে। তো চবেই মানে বান্ধৱীখিনিক মাতিছে, তো বান্ধৱীখিনি গোটেইখিনি আহি আছে, গাঁৱৰো আছে বাহিৰৰো আছে, তো একেলগে আছে চাহ খোৱাত ব্যস্ত চবেই। মানে কিছুমানে প'ষ্ট দিয়াত ব্যস্ত, কিছুমানে খোৱাত ব্যস্ত, এনেকুৱা ব্যস্ত তাত পূৰা। বন্ধু ঘৰ চাহ একেলগে কৈ মানে কি কইনাৰ বান্ধৱীকেইটা ফটো কইনাৰ লগত ফটো উঠাৰ কাৰণে পূৰা ব্যস্ত। এতিয়া অলপ পিছত ব্যস্ত মানে ফটো উঠিবই আৰু আজিকালিটো সিটোৱেতো হৈ গৈছিলে। আৰু উখল মাখল পৰিৱেশ আপোনাৰ পিছে চাউণ্ড বেলেগ বেলেগ কিবাকিবি চাউণ্ড হেৰি আছে, মানে এনেকুৱা হ'বই আৰু বিয়া হ'ব মানে পৰিস্থিতি এনেকুৱা প্ৰগ্ৰাম থাকিলে অনুষ্ঠান থাকিলে কাৰোবাৰ ফটো উখল মাখল পৰিৱেশ হ'বই। আপোনালোকে উখল মাখল পৰিৱেশৰ মাজতে ভিডিঅ'বিলাক চাওক, মানে কেনেকুৱা ভিডিঅ'টো হৈছে কমেণ্ট কৰি জনাব। ভিডিঅ'টোত ভইচ অভাৰ কৰিছোঁ এইখিনি অলপ, কাৰণ মানে এনেকুৱা হৈছে এইখিনি মই ক'ব পৰা নাছিলোঁ। আপোনালোকে খালি ভিডিঅ'টো চাই কিনে এনজয় কৰক আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কইনাৰ বান্ধৱী বন্ধু যিকেইজন আহিছিলে মানে এতিয়া খোৱাত ব্যস্ত। তো আপোনালোকে চাওক, আপোনালোকে যেনিবা লগ লাগিব পাৰে। তো এনেকুৱা নহয়, কথাটো ক'লোঁ খালি মানে ফাংলি হিচাপত ক'লোঁ। তো বান্ধৱীখিনি ব্যস্ত এতিয়া খোৱাত ব্যস্ত। তো আপোনালোকে খালি ভিডিঅ'টো এনজয় কৰক। আপোনালোকে এনজয়মেণ্টৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ, তো আপোনালোকে ভিডিঅ'টো চাই কিনে এনজয় কৰক।